আমি দেখিবলৈ পাইছোঁ অসমত বহিৰাগত বনিয়া এখিনি গোষ্ঠী কিন্তু বাৰে বাৰে কিন্তু অসমীয়া ৰাইজৰ ওপৰত মাৰ ধৰা পৰিলক্ষিত হৈছে আৰু তাৰ সপক্ষে কিন্তু অসম চৰকাৰে কিন্তু সম্পূৰ্ণ দূৰত থিয় দিয়াৰ পৰা পৰিলক্ষিত হৈছে। আজি শিৱসাগৰত সৌ সিদিনা জাতীয়তাবাদী মানুহক কোনোবাই নেতাক কোনোবাই চৰিয়ালে অনকেনে চৰি আছে সংবাদকৰ্মীক পাথৰ মাৰি তেজ উলিয়াইছে, তাৰপিছত সেইজন মানুহ কিন্তু বেল পায় আৰু শৃংখলতলীয়ে কিবা এটা কৰিলে কিন্তু সেইটো ৰাষ্ট্ৰদ্ৰোহী কেছ হয়। যদি শৃংখলতলীয়ে যদি তেওঁলোকে ভুলৰ কামত যদি থুই পেলাইছে তেতিয়াহ'লে আমি শৃংখলতলীয়ে সমৰ্থন কৰা নাই সেই কাৰ্যক, কিন্তু থুই পেলোৱা মানে কি তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহী কেছ হ'ব পাৰে, এইটো আমাক অসম চৰকাৰে বুজাই দিব লাগিব, ন্যায়পালিকাই বুজাই দিব লাগিব। সেইটো শৃংখলতলীয়া না আতংকবাদী না সন্ত্ৰাসবাদী না কোনোবা ISISৰ লগত জড়িত আছে, তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহী কেছ দিয়া তেওঁৰ অৰ্থটো কি থাকিলে? যিকোনো মানুহক কণ্ঠৰোধ খিলঞ্জীয়া হকে মাত মতাৰ কাৰণে কি কেৱল মাতিলে কি ৰাষ্ট্ৰদ্ৰোহী হ'ব পাৰে নেকি? যদি খিলঞ্জীয়া হকে মাত মাতিলে ৰাষ্ট্ৰদ্ৰোহী হয় তেতিয়া প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়াই মাত মাতিব। সেইকাৰণে আহ্বান কৰিছোঁ অসম চৰকাৰৰ অতিশীঘ্ৰে মুক্তি দিয়ে, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব, স্পষ্ট প্ৰকাৰে সমগ্ৰ অসম কিন্তু অচল হৈ যাব।